জেগা মাছ লোৱা হৈছিলে ভালে কৰিলা বিলাহী দিয়া গোটেইখন আন্ধাৰ হৈ আছে একদম হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অনুৰাধাছ ব্লগ আৰু এতিয়া মই আছোঁ কিটচেন ৰুমত খানা বনাব লৈছোঁ বহুত দিনৰ পিছত ভিডিঅ' বনাইছোঁ জাষ্ট গা পা ধুই আজৰি হৈছোঁহে তো ভাবিলোঁ ৰেচিপি এটাকে বনাওঁ আৰু দেখুৱাওঁ তো চাই থাকিব আন্ধাৰ লাগিছে কাৰণ লাইনটো গুচি গ'ল এসময়ত আৰু মই এতিয়া বনাবলৈ ৰেডি কৰোঁ আৰু বস্তুবিলাক তো দেখুৱাই যাম ভিডিঅ'টো চাই থাকিব শেষলৈকে এফালে এয়া মই পচাইছিলোঁ জলকীয়া পুলি ইয়াতে দি থৈছিলোঁ আৰু খুব ধুনীয়াকৈ ওলালে বাট ইয়াৰ পৰা উঠোৱা হোৱা নাই যিহেতু ৰুবলৈ বৰ্তমান জেগা কম আছে কিন্তু ৱালৰ কাষতে এনেকৈ ৰুই দিছোঁ ডাঙৰ হ'ব আৰু লাহে ধীৰে আৰু এয়া মাছ লোৱা হৈছিলে তাকে ভাবিছোঁ বনাওঁ আজি দিও চিলাই দেও ভালে কৰিলা বিলাহী দিয়া এয়া বিলাহী লোৱা হৈ গ'ল লগতে নেমু লৈ আহিছে এতিয়া বনাবলৈ ৰেডি কৰোঁগৈ আৰু কাৰেণ্ট নাই গোটেইখন আন্ধাৰ হৈ আছে একদম আকৌ লাইনটো অহালৈ ৰৈ দিওঁ আন্ধাৰত একো কৰিবই নোৱাৰি একো দেখা নাপাম সেইকাৰণে লাইনটো অহাৰ পিছতহে বনাম আৰু মাছৰ জোল বনাম বুলি ভাবিছোঁ তাকে অকণমান দেখুৱাওঁ ৰেডি কৰি লৈছোঁ চব বিলাহী আলু এইবিলাক ৰেডি কৰি লৈছোঁ কাটি কুটি লওঁ আৰু মাছখিনিও বাচি মেলি আজৰি কৰি ল'লোঁ এইখিনি হাজবেণ্ডে বাচিলে ধুনীয়াকৈ ৰেডি কৰি দিলে আৰু এতিয়া মই বনাবহে লাগে তো বনাবলৈ লওঁ আৰু যিহেতু দেৰি হৈ গৈছে আৰু এইফালে এইখিনিও বনাব লাগিব মাছৰ ডিম আৰু ইয়াত পেটু আছে একেলগে ভালকৈ বনাব লাগিব আৰু এইফালে পিঁয়াজ চিয়াজ কাটি লৈছোঁ এইখিনি ধুই পখালি ৰেডি কৰি ল'লোঁ আৰু এইখিনি বনাব লাগিব ৰঙালাও কাটি থৈছোঁ অলপ ডাঙৰকৈ কাটি থৈছোঁ এইফালে মই কাটি লৈছোঁ আলু আৰু বিলাহী আৰু এইকেইটা মাছ ইয়াতে হালধি দি দিছোঁ আৰু অকণমান নিমখ দিছোঁ এতিয়া ভালদৰে মিক্স কৰি লওঁ হাতেৰে চুইছোঁ আৰু এইফালে টাৱাখন পুৰা হেৰি হৈ আছে গৰম হৈ আছে বছ হৈ গ'ল আৰু এইখিনি মই হালধি নিমখ ধুনীয়াকৈ সানি ল'লোঁ আৰু এইফালে তেল দি দিয়া হৈ গ'ল আৰু এতিয়া মই মাছখিনি এজনীকৈ দি দিওঁ এইফালে মাছ ভজা হৈ গ'ল তো এফালে এয়া মাছ ফ্ৰাই কৰি হৈ গ'ল চাৰিটা ধুনীয়াকৈ ফ্ৰাই কৰিলোঁ এটা খালি বহুত দীঘল আছিলে যেন তেনেহে ফ্ৰাই কৰিছোঁ কেৰাহী গৰম হৈ গ'ল আৰু এতিয়া মাছ ভজা এইখিনি তেলখিনি ইয়াতে দি দিছোঁ অকণমান আছিলে আৰু ইয়াতে অকণমান এক্সট্ৰা তেল দি দিছোঁ এফালে জলকীয়া দি দিলোঁ তেল গৰম হৈ গ'ল আৰু এয়া পিঁয়াজ দি দিছোঁ আদা নহৰু পেষ্ট ইয়াতে এনেকৈ খুন্দি থৈছিলোঁ বাকলি চাকলিয়ে খুন্দা হৈছিলে এয়া আদা নহৰু অলপ দি দিছোঁ আৰু অকণমান ফ্ৰাই হওক এইখিনি আৰু এইখিনি ৰঙা হৈ গ'ল আৰু ইয়াতে এতিয়া দি দিম বিলাহী দিয়া আৰু ইয়াতে এতিয়া দি দিছোঁ বিলাহী তো এয়া দেখিছে বিলাহী দিয়া হৈ গ'ল আৰু এইখিনি অকণমান ভাজ লওঁ সেইকাৰণে ঢাকোন দি থৈ দিছোঁ অলপ সময় আৰু এইফালে বিলাহী প্ৰায় সিজি গৈছে দি দিওঁ অকণমান চেনি দি দিছোঁ যাতে কালাৰটো ধুনীয়া হয় যিহেতু বিলাহী সিজি গ'ল আৰু এতিয়া ইয়াতে দি দিছোঁ আলু আৰু এইফালে পূৰা বনাই আছোঁ আলুখিনি যিহেতু সিজিব লাগিব সেইকাৰণে অকণমান পানী দিব লাগিব ইয়াতে বৰ বেছি পানী নাই দিয়া অকণমান দিছোঁ যাতে আলুটো সিজে আৰু এতিয়া ঢাকোন দি থৈ দিম অলপ সময়
আৰু এতিয়া ঢাকোনখন খুলি চাম। ইয়াতে মই দি দিছোঁ অলপমান নিমখ আৰু দি দিছোঁ অকণমান হালধি। তো এইফালে এতিয়া এইখিনি সিজক অকণমান, ঢাকোন দি থৈছোঁ, টাইম লাগিব অলপ সিজিবলৈ। ইফালে এইটোৱে পূৰা চিঞৰি আছে, মাছৰ গোন্ধ পায়। এইফালে মাছ আছেতো সেইকাৰণে পূৰা চিঞৰি আছে। কি হ'ল? আৰু এইফালে আকৌ বনাওঁ, মাছৰ কণী আছে আৰু লগতে পেটু আছে। এইখিনি বনাই মেলি লওঁ। এয়া টাৱা পাতিয়ে দিলোঁ, যিহেতু একেলগে দুটা বস্তু হৈ থাকক। এজনী ইমান চিঞৰি আছে। এইফালে তেল দি দিছোঁ। আঁতৰ এইখিনিৰ পৰা আঁতৰ। লগতে দি দিছোঁ দুটা জলকীয়া, পিঁয়াজ আৰু মাছৰ কণী ভজা হৈ গ'ল অলৰেডি। এতিয়া মই বনাম ৰঙালাও কাটি থোৱা আছে। আৰু এইফালে এতিয়া মাছ দিব পৰা ইয়াত হৈ গৈছে। আলু যিহেতু সিজি গ'ল পূৰা। ৰঙালাও ভাজিবৰ কাৰণে টাৱা পাতি দিলোঁ, গৰম হৈ গ'ল। আৰু ইয়াতে দিছোঁ মিঠাতেল অকণমান। তেল পূৰা গৰম হৈ গ'ল আৰু ইয়াতে দি দিম এতিয়া মই পিঁয়াজ। ইয়াতে দি দিম ৰঙালাও। ৰঙালাও দি দিলোঁ। অকণমান নিমখ দি দিছোঁ, অকণমান চেনি দি দিম, তেতিয়া মিঠা হ'ব। অকণমান দি দিছোঁ হালধি। আৰু এইফালে ইয়াত মাছ দিব পৰা হৈ গৈছে। এজনীকৈ মাছ দি দিওঁ। মাছ মাত্ৰ 3জনী দিছোঁ, যিহেতু এজনী বহুত ডাঙৰ হয় সেইকাৰণে। এজনী ফ্ৰাইকৈ খাব লাগিব। আৰু ইয়াতে মই মাত্ৰ 3জনী দিছোঁ। আৰু এতিয়া অলপ সময় মাছ দিয়াৰ পাছতো সিজাব লাগিব, তাৰ কাৰণে অকণমান সময় ঢাকোন দি থওঁ। আৰু এইফালে ৰঙালাওখিনি আধা সিজিছেগৈ। আৰু এইফালে মাছৰ জোল প্ৰায় হৈ গৈছে আৰু এতিয়া নমাই থৈ দিম। আৰু এইখিনি যিহেতু সিজোতে টাইম লাগিব সেইকাৰণে অকণমান ইয়াত ওপৰতে পানী দি দিছোঁ। বেছিকৈ নাই দিয়া, অকল সিজিবৰ কাৰণে দিছোঁ। ইয়াতে এতিয়া অকণমান সময় ঢাকোন দি থৈ দিম যাতে ভালকৈ সিজক। আৰু এইফালে এয়া ৰঙালাও হৈ গ'ল ভজা। আৰু খানা পিনা বনাই হৈ গ'ল আৰু এতিয়া খাবলৈ লৈছোঁ। উলিয়াই ল'লোঁ ধুনীয়াকৈ। এইফালে ৰঙালাও ভাজি, এপিচ নেমু টেঙা লৈছোঁ, পদিনাৰ চাটনি। আৰু এইফালে এয়া লৈছোঁ মাছৰ পেটু আৰু মাছৰ কণী, মাছৰ পেটু একেলগে ভাজিছোঁ। আৰু এইফালে আছে মাছৰ জোল। এয়া মাছৰ জোল লৈ লৈছোঁ। আৰু এইফালে এয়া খালেই খোৱা দেই, এইফালেও খাই আছে, মোবাইলটো লগতে আছে চলি। আৰু এতিয়া ধুনীয়াকৈ উলিয়াই মেলি ল'লোঁ আৰু খাই লওঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে আজিলৈ ইমানেই, বাই বাই।